গঠন কৰিছে আপোনাৰ এইটো গণতন্ত্ৰ দেশ হিচাপে আমি তো আমাৰ দলটো হ'ল ৰাজ্যিক দল ৰিজনেল পাৰ্টি, কিন্তু ৰিজনেল পাৰ্টি হ'লেও গণতান্ত্ৰিক দেশ হিচাপে আমি BTCত 15টা সমষ্টি আছে আমাৰ বিধায়ক বা MLA। সেইটোৰ বাদেও আমাৰ য'ত য'ত ৰাইজে আমাক আঁকোৱালি লয়, ৰাইজে ভাল পায় আমাক বা হাগ্ৰামাৰ দলক ভাল পায় বা আকৃষ্ট হৈ পেলাই আমাক মাতি আনিছে, আমি ইয়াত নথৈ আনন্দিত হৈছোঁ। ঠিক তেনেকৈ তেখেতসকলৰ পচন্দৰ মতে আজি ৰঙাপাৰা সমষ্টিৰ এটা ব্লক কমিটি তেওঁলোকে সুচাৰুৰূপে গঠন কৰি ল'লে। আমি নথৈ আনন্দিত হৈছোঁ অবজাৰ্ভাৰ হিচাপে, কেন্দ্ৰীয় ফালৰ পৰা আহি পেলাই আমি যথেষ্ট আনন্দিত হৈছোঁ। কাৰণ আমি এটা সময়ত দেখা পাইছোঁ ৰিজনেল পাৰ্টি হিচাপে অগপ আছিল। আমাৰ প্ৰফুল্ল মহন্তৰ দ্বাৰা যিটো এই ৰিজনেল পাৰ্টিয়ে দুবাৰকৈ চৰকাৰ চলাইছিল, 85ত এবাৰ আৰু 96ত এবাৰ তেখেতে চৰকাৰ চলাইছিল। ঠিক তেনেকৈ আমিও অলপ চেষ্টা কৰি চাইছোঁ ৰিজনেল দল হ'লেও। আমাৰো যিহেতুকে BTCৰ বাহিৰতো আমাৰ জনসংখ্যা বা অসমৰ যিখিনি 181টা জাতি জনগোষ্ঠী আছে, এতিয়া হাগ্ৰামাৰ দলৰ বা হাগ্ৰামাৰ যিটো নেতৃত্বাধীন যিটো দল, সেই দলক চবে আঁকোৱালি ল'বলৈ বিচাৰিছে। ৰাইজে আমাক আহ্বান কৰিছে, সেইমতে আমি ইয়াতে আহিছোঁ। আৰু তেনেকৈ পাৰিলে আমি আপটো বিহপুৰীয়া পৰ্যন্ত, লখিমপুৰৰ এটা বিহপুৰীয়া পৰ্যন্ত আমি যাবলৈ আমি প্ৰচেষ্টা কৰি আছোঁ। কাৰণ আমাৰ টাৰ্গেট 2029 টাৰ্গেট আছে। এতিয়া মোৰ ব্যক্তিগত আদৰ্শ হিচাপে, প্ৰিন্সিপল হিচাপে, যে উত্তৰ অঞ্চলৰ যিটো 4টা লোকসভা সমষ্টি আছে, কোকৰাঝাৰ অহাবাৰ 29ত আমাৰ ওদালগুৰি হ'ব, তাৰপিছত তেজপুৰ লোকসভা, তাৰপিছত লখিমপুৰ লোকসভালৈকে আমাৰ এটা টাৰ্গেট আছে। এই গতিকে আমি যদি বিধায়কৰ তেজপুৰ লোকসভা সমষ্টিৰ 9টা বিধায়কৰ চিট আছে, কনষ্টিটুৱেঞ্চি আছে, এই 9টাৰ ভিতৰত যদি আমি 5টামান ওলাই ল'ব পাৰোঁ বিধায়ক হিচাপে, গুৱাহাটীলৈকে বা দিছপুৰলৈকে MLA পঠাব পাৰোঁ, তেতিয়াহ'লে আমি আগন্তুক 2029 চনৰ যিটো লোকসভা বুলি গৈ আছে, তাত আমি নিশ্চয় পাৰ্টিচিপেট কৰিব পাৰিম আৰু খেলিব পাৰিম। তাতে যিটো মহাৰণ হ'ব, এনেইতো ৰাষ্ট্ৰীয় দল আছেই, কংগ্ৰেছ আছেই, ৰাষ্ট্ৰীয় দল BJP আছেই। তথাপিও আমি স্থানীয় দল বা ইয়াৰ ৰাজ্যিক দল হিচাপে আমি ঠিক তেনেকৈ প্ৰচেষ্টা চলাম বুলি আগবাঢ়ি আহিছোঁ। ৰাইজৰ, আপোনালোকৰ সকলোৰে আশীৰ্বাদটো লাগিব আৰু সকলোৰে ৰাইজৰ মৰম স্নেহটো দিলে নিশ্চয় আমিও আগবাঢ়ি যাম বুলি এই নাঙলৰ দলৰ পৰা আপোনালোকক ধন্যবাদ দিছোঁ আৰু আমাক আঁকোৱালি ল'ব বুলি আশা কৰি থৈছোঁ। 2026ত ৰঙাপাৰা সমষ্টিৰ পৰা BPF প্ৰাৰ্থী প্ৰদান কৰিব। সেইটো প্ৰচেষ্টা কৰি থকা হৈছে। আমি যদি ভাল এজন কেণ্ডিডেট বা ভাবি বিধায়ক যদি ভাল কেণ্ডিডেট পাওঁ, তেতিয়াহ'লে নিশ্চয় আমি ইয়াত প্ৰক্ষেপ কৰিম। ইয়াতো নিদিয়া নহয়, আমি ইয়াতে কেণ্ডিডেট দিম বুলি ভাবি থৈছোঁ। ইয়াতে ৰাইজৰ হৃদয়ৰ কথা আমি পাবলৈ বিচাৰি আছোঁ। যদি ৰাইজে আমাক তেখেতসকলৰ হৃদয়, অন্তৰটো যদি আমাক উজাৰি দিয়ে, তেতিয়াহ'লে আমি ইয়াতে নিশ্চয় কেণ্ডিডেট বা ঠিক তেনেকৈ বিধায়ক প্ৰক্ষেপ কৰিম। আপোনালোকে ৰঙাপাৰা, বৰচলা, ঢেকীয়াজুলি BPF 3টা সমষ্টিত এইবাৰ খেলিম বুলি আপুনি নিজে ভাষণত কৈছে, কি ক'ব? কোন হ'ব প্ৰাৰ্থী? আপুনি নিজে এইবাৰ ঢেকীয়াজুলিৰ পৰা খেলিম বুলি কৈছে। নাই, সেইটো মই এতিয়া নকওঁ। আমাৰ বছ আছে, হাইকমাণ্ড আছে, তেখেতসকলে প্ৰক্ষেপ কৰিব। নিশ্চয় কিজানি দৰখাস্ত দিয়া সময়ত দৰখাস্ত দিব পাৰোঁ, আৰু দৰখাস্তটো আকৌ গৃহীত হয় নে নহয় সেইটো মই ক'ব নোৱাৰিম। কাৰণ হাইকমাণ্ড আছে, আমাৰ বছ আছে, বছৰ সিদ্ধান্ত মতেহে আমাৰ হ'ব। বিধায়ক বা তেনেকৈ প্ৰাৰ্থী প্ৰক্ষেপ তেখেতে কৰিব, বছে কৰিব। মই তাৰ ওপৰত যাব নোৱাৰোঁ। ৰঙাপাৰাতো দেখিবলৈ গৈছে যে বড়ো ভোটাৰ বহুত আছে। এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় কিবা এটা পদক্ষেপ গ্ৰহণ কৰিছে, যাৰ কাৰণে
আমাৰ এই বিবেচনাৰ মতে আমি আউটসাইড বিটিআৰ আমি পাৰিলে অন্য সম্প্ৰদায়ৰ ব্যক্তিকহে আমি প্ৰাৰ্থী তৈয়াৰীৰ ক্ষেত্ৰত প্ৰাধান্য যোগাম আৰু প্ৰাধান্য দিম। আমি নিজৰ কাষ্টৰ বড়ো ক'লো বাৰু, বড়ো কছাৰীয়ে ক'লো বাৰু, কিন্তু বড়ো কছাৰী আমি নিদিম আপোনালোকৰ পৰা।